সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই এটা ৰেচিপি ভিডিঅ'। আজি ৰেচিপিটো হৈছে বন্ধাকবিৰ ৰেচিপি। অতি কম সময়তে সহজতে বনাই খাব পৰা এটা ৰেচিপি হয় আৰু যিসকল মোৰ চেনেলটোত নতুন তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। গতিকে দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো বলক। ৰেচিপিটোৰ বাবে লৈছোঁ এটা বন্ধাকবি আৰু বন্ধাকবিটো মই ভালদৰে ধুই লৈছোঁ আৰু এইটো এতিয়া দুফাল কৰি ভালদৰে কাটি ল'লোঁ আৰু এতিয়া মই এইটো সৰুকৈ চাৰিফাল কৰি ল'ম আৰু মই বেছি বন্ধাকবি নলওঁ, ইয়াৰে এটুকুৰা ল'ম, এটুকুৰা কাটি ল'ম আৰু এতিয়া মই বন্ধাকবিখিনি ভালদৰে এনেদৰে মিহি মিহিকৈ কাটি লৈছোঁ আৰু বন্ধাকবিৰ ৰেচিপিটোৰ বাবে মই লৈছোঁ এটা জলকীয়াটো মিহি মিহিকৈ কাটি লৈছোঁ আৰু অকণমান লৈছোঁ আদাকণো এনেদৰে মিহি মিহিকৈ কাটি লৈছোঁ আৰু বাকি এয়া হৈছে বন্ধাকবিখিনি আৰু ৰেচিপিটো বহুতেই টেষ্টি হয়, চাই লওঁ আহক। এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ আৰু তাতে অকণমান ৰিফাইন অইল দি দিছোঁ। তেলকণ ভালদৰে গৰম হোৱাত এতিয়া মই ইয়াতে এটা শুকান জলকীয়া দিছোঁ আৰু অকণমান জিৰা গুড়ি দিছোঁ। আপোনালোকে গোটা জিৰাও দিব পাৰে ইচ্ছা কৰিলে। মই গুড়ি আছিল বাবে ঘৰতে কৰা মই গুড়িকে দি দিছোঁ আৰু এইখিনি এতিয়া অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম মই। জিৰা গুড়ি আৰু জলকীয়াকণ ৰঙচুৱা হোৱাত মই এতিয়া ইয়াতে যিখিনি কাটি থোৱা বন্ধাকবি আছিলে সেইখিনি দি দিছোঁ আৰু ইয়াত কোনো ধৰণৰ আলু বা বেলেগ ধৰণৰ পাচলি দিব নালাগে, এইটো অকল বন্ধাকবিৰ ৰেচিপি হয় আৰু ইয়াত এতিয়া মই নিজৰ জোখমতে অকণমান নিমখ দি দিম। আপোনালোকে নিজৰ জোখ অনুসৰি দিব নিমখটো আৰু ইয়াত হালধি দিব নালাগে আৰু এতিয়া ইয়াত মই 2 মিনিটমান সময়ৰ কাৰণে ঢাকনা দি ভাজি ল'ম। এতিয়া প্ৰায় 2 মিনিটমানৰ পাছত মই ঢাকনাখন আঁতৰাই চাইছোঁ আৰু বন্ধাকবিখিনি সিজিছে অলপ আৰু বন্ধাকবিৰ যিটো পানী হয় এক্সট্ৰা এই পানীটো ভালদৰে ওলাইছে আৰু মই মাছটো এনেদৰে খালী কৰি দিছোঁ যাতে পানীখিনি শুহি ল'ব পাৰে আৰু এতিয়া ইয়াতে মই দি দিছোঁ কাটি থোৱা আদাকণে আৰু জলকীয়াকণে দি দিছোঁ। বন্ধাকবিকণ ভজা হৈ গৈছে আৰু বেছি সময় ভাজিব নালাগে। এতিয়া 1 মিনিটমানৰ কাৰণে আকৌ ঢাকনা মাৰি ঢাকি থ'ম। 1 মিনিটমান হৈ যোৱাৰ পাছত মই ঢাকনাখন আঁতৰাই চাইছোঁ আৰু প্ৰায় বন্ধাকবিখিনি ভাজ খালেই আৰু ইয়াতকৈ ভাজ খাই গ'লে খাবলৈ বেয়া হ'ব, যিহেতু বন্ধাকবি অকণমান কেঁচা ভাৱ হৈ থাকিলেই খাই ভাল লাগে আৰু এতিয়া মই ইয়াতে অকণমান ঘিউ দিম। ঘিউৱে ৰেচিপিটো আৰু টেষ্টি কৰিব, খাবলৈ বহুত ধুনীয়া হ'ব। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই খাই চাব, বহুতেই টেষ্টি হয় ৰেচিপিটো। এতিয়া মই অকণমান এনেদৰে ভালদৰে লৰাই দিছোঁ যাতে ঘিউকণ বন্ধাকবিৰ লগত ভালদৰে মিক্স হৈ ভাজ খাই যায় আৰু এতিয়া এয়া মই এনেদৰেই নমাই থ'ম। এতিয়া মই এখন প্লেটত বন্ধাকবিখিনি উলিয়াই আনিছোঁ আৰু এনেদৰে গৰমে গৰমে লুচি বা ৰুটিৰ লগত আৰু ভাতৰ লগতো খাবলৈ বহুতেই ধুনীয়া হয়। যদি মোৰ ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে এবাৰ খাই চাব বুলি আশা ৰাখিলোঁ।